পাওনে আহক বহকচোন ক'তনো চা মোৰ শকত দেখি মই দেখোন কিহে মানুহটো শকত নাই কোৱা বহক বুলি কৈছিলো বহক বহিলেই দেখোন এতিয়া ছাৰ সেইটোকে আপুনি অকমান ডাঙৰকে ক'ব লাগে আকৌ মোক কাণ দুখন চা অকমান মানে কমকে চিন্তা নকৰিব মই আছো নহয় দৰৱ দিছো একদম ভাল হৈ যাব টেনচন নল'ব কি কালহে হ'ব আকৌ ভাল হৈ যাব বুলি কৈছো কলা ছাৰ কলা বুলি কিন্তু নকব দেই মোক খং উঠি যায়গে আকৌ হ'ব মই আপোনাক বাৰু কলা বুলি নকওঁ এইবাৰ পৰা আপোনাৰ কওকচোন বাৰু এই অসুখটো জন্মগত নে কি কৰ্মগত নহয় ছাৰ সেইটো সোধা নাই জন্মগত নি সেইটো সুধিছো ছাৰ মানে এবাৰ মানে মই মানে পথাৰলৈ গৈছিলো ঘাঁহ আনিবলৈ তেতিয়া মানে কাণত মানে এই জোক এটা সোমালে সেই জোকটো সোমাই পৰ্দাখনত চাপ পুচপুচাই দিলে সোমোৱাৰ পিছত তেতিয়াৰ পৰা মানে মোৰ কাণৰ মানে কেপাচিটিটো কমিয়ে গ'ল আপুনি টেনচন নল'ব মই দৰৱ মানে লিখি দিছো এইডোখৰ আপুনি ফাৰ্মাচীতে পাব ডেইলি খাই থাকিব আপুনি একদম ভাল হৈ যাব আৰু আজি গৈ পিনি এটা কাম কৰিব আপুনি কপাহ লৈ পিনি কাণখন অলপ চফা কৰি দিব চফা কৰি থাকিব দেই ছাৰ আজি মই কাণ দুখন কটাৰীয়ে কাটি পেলাবগে লাগিব মই সেইটো নাই কোৱা কাণখন চাফা কৰিবলৈ কৈছো কপাহ লৈ চাফা শুনিছো ন ছাৰ ইমাননো কেলে চিঞৰিব লাগে সেইটো কথা হ'ব ছাৰ মই যাওঁ দেই A few moments later. ছাৰ মই পাওঁনে আহকচোন বহক আপোনাৰ এতিয়া কি প্ৰব্লেম হৈছে কেইদিনমানৰ পৰা মোৰ গোটেই গাতে খৰ হৈছে গাত যে ইমানডাল মান ফোঁহা এটা উঠিছে আৰু যদি দুদিনমান টিকাত যদি সেইডাল যদি থাকে টিকাডালতকে ফোঁহাটো ডাঙৰ হৈ হ'ব ছাৰ এইবোৰ খজুৱা খজুৱিও বন্ধ কৰক কিবা লাগিছে মানে বন্ধ কৰক এইবোৰ গোটেই বৰ কষ্ট হৈছে কিবা এটা উপায় কৰি দিয়ক কিবা এটা কৰি ভাল কৰি দিয়ক ছাৰ থাকিবও পৰা নাই ভালকে হ'ব মই এই পিল দুটামান লিখি দিছো এইকেইটা আপুনি খাই থাকিব একদম ভাল হৈ যায় ফাৰ্মাচীতে পাব লৈ ল'বগে একদম ভাল হৈ যাব আপুনি টেনচন নল'ব ছাৰ কথা এটা কওঁ আপুনি একদম ক'ব পাৰে কি কথা আছিলে আপোনাৰ মানে আপুনিতো কটা চিঙা কৈয়ে চাগে কটা চিঙা মই এনেই কৰো বাৰু এইবোৰ কিবা কিবি সৰু সুৰা কটা চিঙাবোৰ কৰি থাকো ছাৰ টিকাটো নহবা আপুনি সলাই দিয়ক কি ফাল্টু কথা কৈছে আপুনি মানুহ মাৰি দিবহে পিল কেইটা দিছো খাই থাকিব ভাল মই বাৰু ডেইলিয়ে খাম পিল কেইটা কিন্তু ছাৰ ভাল হ'ব নাই আকৌ মোৰ ভাগৰ হৈ যাব মই কৈছো নহয় ভাল হৈ যাব আপুনি টেনচন নল'ব যদি ছাৰ ভাল নহয় আকৌ আপুনি আপোনাৰ টিকাটোৰ লগত মোৰ টিকাটো এক্সচেঞ্জ কৰি দিব লাগিব কি কথা কয় বাৰু আপুনি মানুহ মাৰি দিব নি বাৰু যাওক এনেই মাথাটো গৰম নকৰিব যাওক পিল কেইটা দিছো ন খাই থাকিব একদম ভাল হৈ যাব যাওক ইয়াৰ পৰা যাব ছাৰ মই যাওঁ বাৰু A few moments later. আহক বহকচোন মানে মোৰ পেটটো এইখিনি পুৰা গণ্ডগোল কৰি আছে কৈছো নহয় অকল লেট্ৰিনলে অহা যোৱাকে চলি আছে কিমান অহা যোৱা একদম পাইখানা একদম পুৰা ঢিলা হৈ গৈছেগে আৰু মই কৈছো কিমান আপোনাৰ লেট্ৰিনটো ঢিলা হৈছে ইমান ঢিলা ছাৰ আপুনি মুখত লৈ পিনি কুলকুলিয়াব পাৰিব ছাৰ এনেকুৱাই ঢিলা হ'ব মই বুজি পাইছো নহয় আপোনাৰ লেট্ৰিনটো কিমান ঢিলা হৈছে হ'ব আৰু কওকচোন কালি ৰাতি কি খাইছিলে বাৰু কওকচোন সঁচা কথা ক'বলৈ হ'লে কালি ছাৰ মই পুৰা ফুল এটা খাই দিছো একদম পুৰা নাখাব আকৌ ইমান কমাই খাব কমাই খাব সেই আপোনাৰ পেটটো একদম ঠিকে আছে ছাৰ পেটত ইভাগে মানে অকমানৰ মলি অলপ গোট খাইছে বহুত দিন গা ধুই পোৱা নাই নহয় সেইটো ঠিকেই সোধা কথা কাৰণে কিবা প্ৰব্লেম আছে নি বিষ চিষ কিবা কিবি আছে নি সেইটো সুধিছো পেট কিবা কামুৰি মেলি ধৰে নি নাই ছাৰ ইভাগে একোৱে প্ৰব্লেম নাই মোক আৰু মোৰ পেটটোত মানুহজনীয়ে দেখোন পুহিয়ে থাকে মই একো কৰিব নালাগে নহয় ছাৰ
আপুনি মানে মাইকী তলতীয়া ক'তনো চা মই তেওঁৰ তলত থাকো মই তেওঁতকৈ ওপৰেই দিওঁ হ'ব আপোনাৰতো এতিয়া হৈছে আপুনি মানুহটো যদি ভাল হয় আকৌ যদি হাগনি লাগি থাকে এই দৰৱ কেইটা লিখি দিছো ফাৰ্মাচীৰ পৰা লৈ ল'ব ডেইলি খাব খালি দেই ভাল হৈ যাব আপোনাৰ পেট যদি ইমানতো আকৌ ভাল নহয় তেতিয়া কি হ'ব ভাল হ'বনে বাৰু ভাল হ'বই মই ডক্তৰ হয় নাই মই লিখি দিছো নহয় আপোনাক ভাল হ'বই গেৰাণ্টি দি কৈছো আপোনাক একদম ভাল হৈ যাব আপুনি টেনচন নল'ব যদি ইমানতো ভাল নহয় ভাল নহ'লে পকৰত কলপাতত শিলা লগাই থবি এতিয়া যাওক মাথাটো গৰম নকৰিব হ'ব মই যাওঁ ফাইনেলি ভিডিঅ' চাই কেনেকুৱা পালে জনাব যিহেতু স্ক্ৰিপ্ট নিজে লিখিছো তাৰপিছত 3-4টা ৰোলো নিজে কৰিছো আৰু এডিটিঙো নিজে কৰিছো কেনেকুৱা পালে জনাব চাই যদিহে ভাল পায় লাইক কৰিব কমেণ্ট কৰিব আৰু শ্বেয়াৰ কৰি দিব আৰু যদিহে চেনেলটো নতুনকৈ চাইছে তেন্তে ছাবস্ক্ৰাইব কৰি দিব তো নেক্সট ভিডিঅ' লৈ পিনি আকৌ আহি আছো তেতিয়ালৈকে বাই বাই নেক্সট ভিডিঅ' লগ পাই আছো ভিডিঅ' চাই যাওক আকৌ এবাৰ হাঁহি যাওক আমি আহি গ'লো জীৱন হ'ব জীৱন চকু পানী